জলকীয়াজোপা কি হৈছে জানো, ইমান বেয়া শুকাই গৈছে মানে জলকীয়াবোৰ। কেলৈ সাৰ চাৰ পোৱা নাই নেকি, ইমান বেয়া হৈ গৈছে জলকীয়াখিনি। চাওকচোন একদম বেয়া হৈ গৈছে। কেলৈ এনেকৈ হৈছে জানো, গোটেই মানে পকি আদাকে মানে কোমলীয়া কোমলীয়াকৈ পকি আদায় হৈ গৈছে। জলকীয়াতে মানে ফুলদানিৰ মাজতে জলকীয়া কেইটামান আছিলে, জলকীয়া এজোপা। চাওকচোন, সেইকণ জলকীয়া আজি ছিঙিছোঁ। কেতিয়াবা এনেকৈ অসুবিধা হ'লে খাবলৈ হয় জলকীয়া জোপা যদি থাকে। চাওকচোন, কেইটামান ছিঙিছোঁ আৰু এইবিলাক চাওঁ। ইমান জলকীয়াটো কি কৰিলে ভাল হ'ব বাৰু? এনে সাৰ পোৱা নাই, এনে কিহে এনে গোটেইকণ একণ জলকীয়া মানে চব গেলি গৈছে, ইমান মানে গেলিছে। কেলৈ এনেকৈ হৈছে বাৰু? সাৰ পোৱা নাই নে কিহেনে? ইমান ধুনীয়া ধুনীয়া জলকীয়া চাওকচোন, বেয়া হৈ গৈছে মানে এইবিলাক। চাওকচোন, কটকটি একেবাৰে এই কটকটিৰ ওচৰতে জলকীয়াজোপা ওলালে মই উঘালিও নেপেলালোঁ। জলকীয়া থাকিব পাৰিনে নেপায় নাজানো, কেতিয়াবা সুবিধা অসুবিধা ইয়াৰ পৰাই ছিঙি খাওঁ। ইয়াত চাওকচোন কি হৈছে বাৰু, জলকীয়াখিনি ইমান গেলি গৈছে। কি লগালে ভাল হ'ব গাইছ, আপোনালোকে কমেণ্টত জনাবচোন। এইবিলাক নিজে নিজে পৰিছে, চাওকচোন নিজে নিজে মানে পৰি গৈছে।